জয় মাহেশমেটিক চিমটি কটৰিক চিমটি আনবক্সিং মানে 80 বছৰে বুঢ়া মানুহ ধৰ এনেকৈ লগি থাকিব তো সেই আৰু ইউটিউবত লাগে কাৰণে আনিলোঁ। তো নমস্কাৰ, স্বাগতম তো মানৱ ব্লগছ। তো মানে ট্ৰাইপড এডাল অৰ্ডাৰ দিছিলোঁ, তো ট্ৰাইপডডাল আহিল মানে কি 24 তাৰিখে আহিছে। 24 তাৰিখে মানে 22 তাৰিখে অহা ডেট দেখাইছে, কিন্তু 24 তাৰিখে আহিছে, 2 দিন লেট হৈছে। তাৰমানে আমি যেদিনা নগাঁও গৈছিলোঁ, নগাঁও যোৱাৰ দিনা আহিছে। তো সেই আৰু মানে আনবক্সিং কৰাই নাই, তো আজি আনবক্সিং কৰি বুলি ভাবিছোঁ। ট্ৰাইপডডাল লাগে সেইকাৰণে অৰ্ডাৰ দিলোঁ। তো চাওকচোন ট্ৰাইপডডাল কেনেকুৱা, ভাল নে বেয়া। তো দেশী যোগাৰ কটৰী লৈ আহিছোঁ, মানে কটৰী দি আনবক্সিং কৰিম। মানে কি এইগিলা কাটাৰ চাটাৰ নাই আৰু কটৰীখানে আছে, ঘৰৰ কটৰীখানে পালোঁ, ভাবিছোঁ সেইখান দি আনবক্সিং কৰোঁ। জয় মাহেশমেটিক চিমটি কটৰিক চিমটি আনবক্সিং। তো এতিয়া খুলো কি আছে ইয়াতে। প্ৰথম এইটো মোবাইল থোৱা নেকি, মোবাইল থ'ব পাৰি এইটোত। তো এইটো দেখাই দিলোঁ মোবাইল থোৱা। আৰু নেক্সট মেইন বস্তু এডাল। তো এতিয়া দেখাই আছোঁ কেনেকৈ তাতে লগাব লাগে এইবিলাক, কেনেকৈ ইনষ্টল কৰি কেনেকৈ ভিডিঅ' বনাব পাৰি, তো আপোনালোকক দেখাই আছোঁ। তো এনেকৈ যিমান পাৰে সিমান টান কৰি ল'ব, কাৰণ যদি ঢিলা হৈ থাকে মোবাইলটো আপোনালোকৰ পৰি যাব পাৰে। তো এডালৰ বহুতকেইটা কাৰণ আছে, কেনে আনজান চিনা মানে আপোনালোকৰ ৱাইড এংগলটো বেছিকৈ পাব, মানে ৱাইড এংগলটো বেছিকৈ পায়। আৰু মেইন কথা ভিডিঅ'বোৰ ষ্টেবল হৈ থাকে, মানে ধৰি লওক নৰ্মেল কেমেৰাটো কৰিলে হাত চাত বিহাই যায় না, হাত চাত এইগিলা বিহাইছে আৰু এইগিলা নাই আৰু চিষ্টেম নাই। তো ভালকৈ ধৰি থাকিলে হ'ল, ধৰি থাকি ভালকৈ কৰিব পাৰে, মানে লাগতিয়াল বস্তু এডাল মেইন কথা। তো সেয়ে আৰু বেকগ্ৰাউণ্ডটো ৱাইড এংগলটো বেছি পাব। যদি ৱাইড এংগল নাই আপোনালোকৰ, ৱাইড এংগল থাকিলেতো বেছিকৈ পাব, একদম পেটত গেলি আহিব, একে গেলি আহিব। তো ৱাইড এংগল নাই যদি টেনশ্যন নাই, বিন্দাছ ভ্লগ চগ বনাব পাৰে, টেনশ্যন ল'ব নালাগে। কাৰণ এডাল কিনি ল'ব, বেছি নলয়, আপোনাৰ 300 টকা ল'ব। মই আপোনালোকক ডিছক্ৰিপশ্যনত লিংকটো দি দিম, তাৰ পৰা ল'ব পাৰিব আপোনালোকে। তো সেই আৰু এই ফুটেজটো বেছিকৈ পায়। আৰু মেইন কথা নললে বস্তুটো চাব পাৰে, মানে ফুটেজটো ভাল হৈ থাকে, পুৰা একদম ষ্টেবল হৈ থাকে। কিছুমান আপোনালোকক মোবাইলে ধৰিলে মানে এনেকৈ লৰি থাকিব, মানে কপি থাকিব আৰু মানে 80 বছৰে বুঢ়া মানুহ ধৰ এনেকৈ লৰি থাকিব। তো আপোনালোকক ফুটেজ দুটা দেখাই আছোঁ, মানে ৱাইড এংগল থাকে, মানে কি হ'ল নৰ্মেল মোবাইলেদি কৰা, আৰু এটা হ'ল ট্ৰাইপডডাল লগাই কেনে। তো চাই থাকক। তো এইটো হ'ল নৰ্মেল কেমেৰাৰ ভিডিঅ', মানে বেকগ্ৰাউণ্ডটো বেছি উঠা নাই চাগে। তো মই এতিয়া আপোনাক ট্ৰাইপডডাল লগাই কেনে দেখাই আছোঁ। তো এইটো হ'ল এতিয়া ট্ৰাইপডডাল লগাই লৈছোঁ। ট্ৰাইপডডাল লগাৰ পিছত কেনেকুৱা ফিটেজ পাইছে ক'ব এবাৰ, মই মানে দেখা নাই ভালকৈ। তো এই বেকগ্ৰাউণ্ডটোত চাব পাৰিছে, মই মানে অনুমান এটা লৈ কেনে দেখাইছোঁ আপোনালোকক, যে বেকগ্ৰাউণ্ড উঠে আৰু মানে ইমানো নহয় আৰু ৱাইড এংগল নহ'লেও মানে ভ্লগ এটা কৰিব পাৰে আৰু ৱাইড এংগল নহ'লেও। তো ফুটেজ দুটা চাই গমেই পালে যে ৱাইড এংগলটো বেছিকৈ পাব, আৰু মানে কথা ভিডিঅ'টো ষ্টেবিলিটিটো বেছিকৈ পাব। তো মানে অহাৰ কথা 22 তাৰিখে আহিছিল, কিন্তু 2 দিন লেট হৈ গ'ল, কিয় ক'ব নোৱাৰোঁ, লেট হয় চাগে এনেকৈ। তো 2 দিন লেট হৈ গ'ল, তো লেট হয় মানে এতিয়া 24 তাৰিখে আহিল। মানে মই যেনে নগাঁও গৈছিলোঁ, আপোনালোকৰ নগাঁৱত যোৱা ভিডিঅ'টো চোৱা নাই যদি চাবচোন এবাৰ, কেনেকুৱা হৈছে কৈ দিব, প্ৰথম ভ্লগ আছে মোৰ সেইটো। তো সেই আৰু ইউটিউবত লাগে কাৰণে আনিলোঁ ভ্লগছত, যাতে আগত আৰু যোনবিলাক ভিডিঅ' আছে, মানে আহি আছে ভিডিঅ'বিলাক, সেই ইটো এডালেদি পাব, ট্ৰাইপডেদি পাব। আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে এটা লাইক কৰি দিব, আৰু লগতে কমেণ্টত ক'ব কেনেকুৱা কি ভিডিঅ' লাগে, আৰু লগতে ছাবস্ক্ৰাইব কৰি কেনে আপোনালোকক অলপ ছাপৰ্ট দিব আৰু ছাপৰ্ট। তো ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আপোনালোকক। তো জয় হিন্দ।